নমস্কাৰ বন্ধু বান্ধৱীসকল, মই সুমি স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মই বৰ সুমিৰ আন এটি ভিডিঅ'লৈ। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব আৰু কেনে পালে জনাব। আৰু এতিয়া সময় হৈছে 11:30 আৰু মই বনাম দুপৰীয়াৰ ভাত। আৰু দুপৰীয়া ভাতৰ লগত আছে আজি এটা বেলেগ ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আৰু আজি আছে কুলটি দালিৰে মাছ। তো চাই থাকক ভিডিঅ'টো কেনেকৈ বনাওঁ। ঠিক আছে, মাছ কুটি থৈ দিছোঁ, মাছ ভাজি লওঁ। কেৰাহীখন গৰম কৰিছোঁ আৰু আজি বনাম এয়া ৰঙালাও আৰু এয়া কুলটি দালি তিয়াই থৈ দিছোঁ। আৰু বনাম লাওৰ আগ। কোনে কোনে খাই ভাল পোৱা লাওৰ আগ, কঁঠাল গুটিৰে বনাম। তো চাই থাকোঁ ভিডিঅ'টো শেষলৈকে। এয়া কেৰাহী গৰম হৈছে, ইয়াতে দিম আমি এতিয়া তেল মাছ ভাজিবলৈ। তাকে এয়া পিঠাগুড়ি তিয়াই থৈছিলোঁ, কাৰেণ্টটো অহা নাছিলে কাৰণে বাট চাই আছিলোঁ। এতিয়া কাৰেণ্টটো আহিলে এতিয়া
এয়া হৈ গ'ল তাৰপিছত বান্ধিছোঁ। নিমখ আৰু হালধিখিনি মই বইল কৰোঁতে দি দিছোঁ। এতিয়া কেৰাহী গৰম হৈ গৈছে, এতিয়া দি ল'ম এইখিনি। এতিয়া সময় হৈছে 1টা আৰু ভাত হৈছে কেতিয়াবাই খোৱাই নাই। দেউতা অৱশ্যে মিলত গৈছিলে, চিৰা খুন্দি আনিলে, তাৰ পৰা আহি গৰুৰ ইয়াতে গৈছে গৰুক পানী খুৱাবলৈ। এতিয়া আহিলে গা পা ধুব, গা পা ধুই তাৰপাছত একেলগে ভাতকেইটা খাম। আৰু ইমান গৰম দিছে না, ক'ৰবাত ওলাব পাৰি, ৰুমৰ ভিতৰতো ইমান গৰম লাগে। তাৰপিছত এতিয়া আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিম বুলি ভাবিলোঁ। আৰু ভাল পালে ভিডিঅ'টো কমেণ্ট কৰি জনাব। আৰু লগতে যিসকলে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে মৰম দিলেহে মই আগুৱাব পাৰিম ন। তো ঠিক আছে, পুনৰ লগ পাম মোৰ আন এটা ভিডিঅ' লৈ। বাই বাই সকলোকে।